গাইস এতিয়া আমি যাব লাইছো গাঁৱত ওলাই ল আৰু আজি কেইদিনমান গাঁৱৰ ব্লগ পাব আৰু আজিৰ পৰা দুদিনমান এতিয়া ওলাই ল বাই বাই গাইস এতিয়া যাই আছো মেজিকত আৰু আগত ৰখি আছে ককা আমি গছুগলৈকে যাই তাৰ পৰা ককাৰ লগতে যাম আৰু এয়া আছে মা আৰু এইফালে আমাৰ মুনু এতিয়া যাম আৰু অলপ গাইছে আহি পাই গ'লো ককাৰ গাড়ী এতিয়া ককাৰ গাড়ীত যাই আছোঁ এইফালে এইটো আৰু আগফালে আছে এয়া ককা আৰু মা सबतके बेसि ভাল লগা বস্তুটোই হ'ল এইটো পথাৰ সেউজীয়া পৰিৱেশ এয়া চাওক গাইস পুৰা ফুল নেচাৰেল এয়া ডিগ্লেশ্বৰ দেৱাল এইটো আমি ডিগ্লেশ্বৰ দেৱাল পালোঁ আহিম আৰু লকডাউন খোলা দিয়ক কাৰণ এতিয়া লকডাউনৰ কাৰণে মন্দিৰো বন্ধ হৈ আছে খোলা দিলে ডিগ্লেশ্বৰো আহিম বাৰু কেতিয়াবা ভালদৰে খোলা দি লওক আৰু গাইছ এইটো এৰিয়াটো চাওক ফুল নেচাৰ আৰু মইতো এনেও নেচাৰ লাভাৰ জানে সেইকাৰণে মই এইবিলাক জেগা ভাল পাওঁ চাওক গাঁৱত মোৰ চবতকৈ বেছি ভাল লগা বস্তুৰ ভিতৰত এইটো এটা বহুত মানে গোটেই গাঁৱত সেউজীয়া পৰিৱেশ এইটো কাৰণে বহুত বেছি ভাল লাগে আৰু টেনশ্যন ল'ব নালাগে দুদিনমান পাই থাকিব গাঁৱৰ ব্লকে কাৰণ আছোঁ দুদিনমান গাঁৱতে আৰু দুদিনমান গাঁৱৰ ব্লকে হ'ব ইমান আপোনাৰ চাব হ'ব গাঁৱৰ পৰিৱেশ আৰু লকডাউনৰ কাৰণে এয়া গাঁৱত আহিব লগা হৈছে যাতে গুৱাহাটীতো মানে এনেকুৱাকৈ দেখাব লগা বস্তু নাই কাৰণ প্ৰায়ভাগ বস্তু বন্ধ হৈ আছে মন্দিৰ চন্দিৰো এনেকুৱা দেখাব পৰা নাযায় তাৰ কাৰণে গাঁৱত আহিলেও গাঁৱত আছে চাব লগা বস্তু কিছুমান গাঁৱৰ পৰিৱেশ আৰু গুৱাহাটীৰো মানুহবিলাক আজিকালি বহুত ব্যস্ত হয় তাৰ বাবে গাঁৱত আহিব নোৱাৰে তাৰ বাবে গাঁৱৰ পৰিৱেশটো এবাৰ দেখাই দিওঁ যাতে সিহঁতৰ গাঁৱৰ কথাই মনত পৰে চাই থাকিব আৰু এই গাঁৱৰ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে ঘণ্টিটো টিপি অলপ ছেট কৰি থ'ব যাতে ভিডিঅ' দিলে আপোনালোকে চাব পাৰে এইফালে চাব মাটিৰে মোচা ঘৰ সেইটো ঘৰটো মোৰ বহুত বেছি ভাল লাগে এইটো ঘৰত থাকে আজিকালি মানে গাঁৱতো প্ৰায়ভাগ মানুহৰে পকী ঘৰে হ'ল প্ৰায়ভাগ মানে 99% মানুহৰে পকী ঘৰ হ'ল তাৰ বাবে আজিকালি গাঁৱত আহিও ইমান এটা ভাল নালাগে এনেকৈ চাই পালোঁ আমি এইখিনিত কি জেগা বাৰু ভালদৰে চিনি নাপাওঁ সেই আটাৰ লগতে আহিছে এইটো আটা আৰু এইফালে গাড়ী এইখনত সাতগাঁও এই জায়গাটোৰ নাম সাতগাঁও হয় মানে মই ভালদৰে চিনি নাপাওঁ ইফালে অহা নাছিলোঁ আগত
আজি ফাৰ্ষ্ট টাইম আহিলোঁ, এয়া আটাই ক'লে। আৰু এইফালে চাব পাৰে খেতি ৰোৱা প্ৰস্তুতি চলি আছে। আৰু এইটো চাইড চাওক পূৰা পাহাৰ। এইটো চাওক বৰনদী। এইটো নদীত মই আজিলৈকে আহি পোৱা নাছিলোঁ বা মই দেখা নাপালোঁ। আৰু এইটোৰ পৰা এইটো চাইড দৰং পৰে, দৰঙৰ বৰ্ডাৰ আৰু কামৰূপ দৰঙৰ। তো আজিলৈকে মই এইটো চাইড আহি পোৱা নাছিলোঁ, আজি আহিলোঁ, আজি চালোঁ বা মই চিনিও পোৱা নাছিলোঁ প্ৰথমবাৰ আগতে। ককাই খোৱাৰ কাৰণে গম পালোঁ। এয়া আমি আহি পালোঁ বেজেৰা। আৰু এতিয়া চব দোকান চোকান বন্ধ কৰিছে, কাৰণ এতিয়া টাইম প্ৰায় 5টা বাজে 4 মিনিট আছে। আৰু এখন দোকানে পালোঁ, এখন দোকানতে আৰু এয়া ল'লোঁ চিপছ, এইবিলাক খাই আছে। এতিয়া মই খাম আৰু আহি আছে কালিৰ পৰা ধমাকা ধমাকা গাঁৱলীয়া ব্লগ। এয়া আমি পালোঁ পুখুৰী পাৰ। নাজানো কি হয়, মানুহে কিয় কয় পুখুৰী পাৰ, কিন্তু এইখিনি জেগাত নাম পুখুৰী পাৰ বুলিয়ে কয় মানুহে। এয়া আমি পালোঁ শিঙাৰপাৰা চক। গাইজ পাই গ'লোঁ আহি। এতিয়া ইয়াতে আগত গাড়ী ঘূৰাব আহিছে। বাহিৰত আহি ৰখি আছে ইয়াত। বেগ লৈ যা, এইটো বুটি বুটি বালা এইটো আহিলোঁ ভিতৰত, আহি গ'লোঁ ভিতৰত। আমাৰ বুঢ়ী ঘৰ। এইটো বুঢ়ী বহি তামোল কাটিছে, তামোল। এইফালে মামা এইটো আহি পালোঁ। এতিয়া চাহ তাহ খাই লওঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, জয় অসম।